বিশ্বনাথৰ বিহালীত সুৰাৰ বিপণী স্থানান্তৰক লৈ স্থানীয় লোকৰ তীব্ৰ প্ৰতিবাদ। আজি বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ কুলাগুৰি পথাৰত একাংশ ৰাইজে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হয়। প্ৰতিবাদৰ কাৰণ কুলাগুৰি চহৰত এজন লোকে সুৰা বিপণী খোলাক লয়। চৰকাৰী অনুজ্ঞাপত্ৰ থকা বুলি জানিও কুলাগুৰিৰ ৰাইজে স্থানীয় ৰাইজৰ NGO নাই বুলি অভিযোগ কৰি প্ৰতিবাদ কৰে স্থানীয় ৰাইজে। লগতে 3 দিনৰ ভিতৰত যদি সুৰাৰ বিপণী স্থানান্তৰ নকৰে তেনেহলে স্থানীয় ৰাইজে আগন্তুক নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰো প্ৰদান কৰে। উঠাই দিব লাগে মদের হেৰিটো। আমাৰ দুটা স্কুলৰ সাইডত পৰি গ'ল। এইটো 1 নম্বৰ বৰালি মাৰা পৰিছে, এইটো ৰূপকৰ প্ৰাৰ্থনা বিদ্যালয় পৰিছে। ল'ৰা ছোৱালী লেজাৰৰ সময় ইপিনে আহি যায়, এইটো বন্ধ কৰিব লাগে। ভোট আছে, যদি 3 দিনৰ ভিতৰত যদি আমাৰ এইটো ইয়াৰ পৰা উচ্ছেদ কৰা নহয় তেতিয়াহ'লে আমি ভোট বৰ্জন কৰিম। সবাই ৰাইজ বন্ধ কৰিবনে? কৰিবনে? আমাৰ ইয়াত গাঁৱত বহুত অশান্তি হয়। মতা মানুহকেইটা মদ খাই পেলাই ঘৰত গৈ পেলাই হাই কাজিয়া ঝগড়া কৰে। এইটো বাদে কৰক, এতিয়া মতা মানুহকেইটাৰ দিন গ'ল। এতিয়া সৰু ল'ৰা ছোৱালীকেইটা বৰ্তমান উঠি অহা ল'ৰা ছোৱালীকেইটাও তেতিয়া ইয়াত কৰিব যে আমি কাম কৰি আছোঁ, 10 টকা আছে মোৰ হাতত, বল অঞ্চাপত সোমাই পেলাই মই এটা বিয়াৰৰ বুটুল খাম বা লাল খাম। বিশ্বনাথৰ পৰা পলাক প্ৰিয়মৰ ৰিপৰ্ট, ৰাইনো নিউজ 24।